হেল্ল' ৰাইজসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সদায় ভালেই থাকক, কুশলে থাকক। আৰু মোৰো ভালেই। জ্বৰ হৈছিলে, অলপ ভাল পাইছোঁগৈ। অলপ মাতটো ভাঙি আছে, আপোনালোকে শুনি বেয়াও পাব পাৰে। তেওঁ দিছোঁ আৰু ভিডিঅ'টো, মানে ব্লগ বনোৱা নহয়, মানে মাজে মাজে বনাওঁ। আজি মোৰ যোনজনী কাষ্টমাৰ, এজনী ভিডিঅ' বনাব লাগে বুলি ক'লে কাৰণে এতিয়া মই বনাইছোঁ আৰু তাইক মানে চি কাট কাটিম। চি কাটটোনো কেনেকৈ কাটোঁ ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক আগলৈ। আৰু যদি কিবা ভুল দেখে তেতিয়া মোক কমেণ্ট বক্সত কৈ দিব। আৰু যদি আপোনালোকে যদি ভাল পায় তেতিয়া লাইক ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব কিন্তু দেই। আগলৈ চাই থাকক। এতিয়া কাটিং প্লেটটো ভালকৈ লগাই লৈছোঁ ফাৰ্ষ্টে। তাৰপাছত চুলিখিনি ভালকৈ পনিয়াই ল'ম। পনিয়াই মেলি তিনিবাৰ কৰি পেলাই ষ্টেপ বাই ষ্টেপ কাটিম। আপোনালোকে আগলৈ চাই থাকক। দুবাক এনেকৈ ছাইডত ৰাখি মাজৰ চুলিখিনি এনেকৈ ছেকশ্যন বাই ছেকশ্যন লৈ সেনেকৈ কাটিম। আৰু তাইৰ চুলিখিনি কিমানটো কাটিম তাইক সুধি ল'লোঁ। তাৰপাছত তাইক দেখাই পেলাই মই কাটিছোঁ আৰু মাজৰ চুলিখিনি সমানকৈ কাটিছোঁ। তাৰপাছত ভালকৈ মিলিছেনে নাই মিলা এইখিনি চাই আকৌ লাইন বাই লাইন কাটিম। ওপৰত উঠাই থোৱা চুলিখিনি তেনেকৈ আকৌ ল'ম, লৈ পেলাই তলৰ চুলিখিনিৰ লগত সমানে মিলাই পেলাই কাটিম আৰু সমানকৈ। এতিয়া ছাইডৰ চুলিখিনি মাজৰ চুলিখিনিৰ পৰা অকণমান চুলি লৈ অকণমান শ্লাইড বেঁকাকৈ কাটিছোঁ। তাৰপিছত আকৌ তাৰ ছাইডৰ পৰা আকৌ অলপ চুলি লৈ এতিয়া যেনেকৈ কাটিছোঁ তাৰপৰা আৰু অকণমান বেঁকাকৈ এনেকৈ কাটি গৈ থাকিম আৰু এইটোকে চি কাট বুলি কয়, মানে উল্টা ভি। ইটো ছাইডত যেনেকৈ কাটিছিলোঁ তেনেকৈ তাৰ অপজিট ছাইডতো অলপ বেঁকাকৈ এনেকৈ কাটি যাম আৰু এতিয়া চুলিখিনি ভালকৈ পনিয়াই লৈছোঁ। পনিয়াই মেলি মূৰটো অলপ ডাউন কৰি দিছোঁ। ডাউন কৰি তলত থকা এক্সট্ৰা চুলিখিনি মই ভালকৈ চাই কাটি লৈছোঁ, নহ'লে এইখিনি ওলাই থাকিলে বেয়া দেখিব। আপোনালোকে পাহৰি নাযাব কিন্তু এইখিনি কাটিবলৈ। আৰু অকণমান এই ছাইডলৈ চালোঁ, অকণমান বেছিকৈ দীঘল হৈ আছিলে কাৰণে মই মিলাই দিলোঁ। তাৰপিছত এতিয়া মই আগফালে এতিয়া কাটিম। আগফালে তাইক এনেকৈ শ্বৰ্ট নালাগে বুলি কোৱাৰ কাৰণে মই অলপ মিলাই দিছোঁ। তাৰপিছত বেছি শ্বৰ্ট হ'লেও তাইক বেয়া দেখাব বুলি কোৱাৰ কাৰণে অকণমান মই মিলাইহে দিছোঁ আৰু চুলি কাটি হৈ গ'ল। এতিয়া তাই স্পাৰ কৰিম বুলি কোৱাৰ কাৰণে হেয়াৰ ৱাছ কৰিছোঁ। ভালকৈ দেখাই আছোঁ। স্পা মাছাজটো মোৰ লগত থকা ষ্টাফগৰাকীয়ে কৰিলে এজনী। তাৰপিছত এতিয়া ষ্টিমাৰটো দি থৈছোঁ। এইফালে এতিয়া মোৰ পাৰ্লাৰত থকা সুন্দৰীকেইজনীক মই দেখাই আছোঁ। আপোনালোকক চাওক কেনেকুৱানো হয়। সিহঁতি অলপ ফ্ৰী হ'লে মোবাইলটো লৈ অলপ বিজি থাকে আৰু তাৰপিছত এইফালে নানুৱে একদম উৎপাত কৰি আছে। এতিয়া আপোনালোক দেখাই আছোঁ আমাৰ নানু এণ্টাৰটেইনমেণ্ট। স্পাৰ লগতো আমাৰ নানুৰ মাজে মাজে ডান্স দেখিব পাব, আপোনালোকে এবাৰ আহি চাব। চুলিখিনি ধুৱাই হৈ গ'ল। এতিয়া অকণ মই ছেটিং কৰি দিছোঁ। ছেটিং কৰি দিলে মানে যোনটো চুলিৰ মানে কাটটো হয়, কাটটো ধুনীয়াকৈ ওলাই পৰে। এতিয়া মই কৰি আছোঁ, আপোনালোকক মই অলপ পাছত দেখাই আছোঁ কেনেকুৱা লাগে।
বেকগ্ৰাউণ্ডত অকণমান চাউণ্ড আহিছে, মানে নানো অকণ উৎপাত কৰি আছে যে, সেইটো কাৰণে মাহীয়ে কিজনী তাইক অকণমান গালি পাৰি আছে। পাৰ্লাৰখন চাগে আপোনালোকে অকণ লেতেৰা দেখিবও পাৰে, মানে নানো অকণমান এতিয়া সৰু হৈ আছে যে, তাই মানে বস্তুবোৰ চব উল্টা পুল্টা কৰি দিয়ে, মানে এটা বস্তু চিজিলকৈ থ'ব নিদিয়ে, সেইটো কাৰণে অকণ উল্টা পুল্টা হৈ থাকে আৰু যিমানে মানে চাফা কৰিলেও মানে তাই মানে উৎপাত কৰে যে, সেইটো কাৰণে লেতেৰা হৈয়ে যায় আৰু। এতিয়া ফাইনেল লুকটো দেখাইছোঁ, কেনেকুৱা লাগিছে গাইজ? কেনেকুৱা লাগিছে হেয়াৰ কাটটো? পচন্দ হৈছেনে? কামৰ মাজতো অলপ ডান্স মাৰিয়ে দিছোঁ আৰু আমি এনেকৈ উৎপাত কৰি থাকোঁ। গতিকে চাই কেনেকুৱা পালে জনাব। আজিলৈ ইমানেই গাইজ, আকৌ পুনৰবাৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি আছোঁ। বাই বাই।